সকলে এনেকৈ কৰক তেখেত আহি আছে একবাৰ সকলোৱে কওক নৰেন্দ্ৰ মোদীজি জিন্দাবাদ होननानै बुंनांगौ बयबो नरेंद्र मोदी जी अरे শুনা নাই অলপ জোরকে কওক জোশ নাই নাকি नरेंद्र मोदी जी नरेंद्र मोदी जी अमित शाह जी खार अमित शाह जी শান্তিৰ জয়যাত্ৰা एमसीएलए और बीटीआर श्री संजय सरबियारी শান্তি আৰু সমৃদ্ধিৰ সমাৰোহ এই প্ৰগ্ৰামটো আয়োজন কৰিছে বিটিআৰ চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি এটা কথা ক'ব লাগিব যে যোৱা 3 বছৰ 4 বছৰত যেতিয়া পা ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ জৰিয়তে ত্ৰিপাঠা টক্স হৈ বড়ো শান্তি চুক্তি হৈছে বড়োলেণ্ডত শান্তি ঘূৰি আহিছে মানুহৰ মুখত হাঁহি আছে মানুহে এতিয়া সপোন দেখা আৰম্ভ কৰিছে আৰু তাৰ প্ৰমাণ যদি লাগে যে বিটিআৰ চৰকাৰে যেটো সুপাৰ 50 আৰম্ভ কৰিছিলে তাত 27 জন লৰাই এপিএসসি এক্সামছত এপিয়াৰ হৈছিলে আৰু 16 জনে এপিএসসি এক্সাম মেইনস ক্লিয়াৰ কৰিলে ভাইবা বাকি আছে কিন্তু মেইনস ক্লিয়াৰ কৰিলে আজি পঢ়া-শুনাৰ প্ৰতি ল'ৰা ছোৱালীয়ে মন মেলিছে স্কুলত যাবলৈ ইচ্ছা কৰিছে শান্তি ঘূৰি আহিছে মানুহে বেলেগ বেলেগ কামত নিজক নিয়োগ কৰিছে উন্নয়ন হৈ আছে ৰাস্তা ঘাট পথ পদূলি হৈ আছে মেডিকেল কলেজ হৈ গ'ল এতিয়া স্কুলবিলাক ভাল হ'বলৈ ধৰিছে মই ভাবো যে শান্তিৰ যেটো বাতাবৰণ বিটিআৰত সৃষ্টি হৈছে বিটিআৰতো এতিয়া উন্নয়ন হ'ব উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে আৰু এই শান্তিৰ জয়যাত্ৰা আহা দিনবোৰত উন্নয়নৰ জয়যাত্ৰালৈ ৰূপান্তৰিত হ'ব বুলি মই আশা কৰিছোঁ বিটিআৰ বাসী ৰাইজে এতিয়া সপোন দেখা আৰম্ভ কৰিছে ল'ৰা ছোৱালীয়ে সপোন দেখা আৰম্ভ কৰিছে স্কুল আৰু কলেজত যোৱা আৰম্ভ কৰিছে আৰু বিটিআৰ চৰকাৰৰ প্ৰচেষ্টাত যেটো সুপাৰ 50 ইয়াত আৰম্ভ হৈছে 27 গৰাকী ল'ৰা ছোৱালীয়ে এপিএসসিৰ এক্সাম দিছিলে আৰু 16 জনে তাত এপিএসসি মেইনস এক্সাম ক্লিয়াৰ কৰিছে ইয়াতকে ডাঙৰ প্ৰমাণ আৰু হ'ব নোৱাৰে যে বিটিআৰত শান্তি ঘূৰি আহিছে বিটিআৰত মানুহে সপোন দেখিছে আৰু আগবাঢ়িব বিচাৰিছে মই দীঘলীয়া বক্তৃতা নিদিওঁ কিন্তু আমি বিভেদৰ ৰাজনীতি নকৰোঁ আমি ভাষিক আৰু জনগোষ্ঠীয় পৰিচয় ভাগ কৰি এক বিভাজিত সমাজ গঠন কৰিব খোজে কিন্তু আমি এক সমৃদ্ধিশালী প্ৰগতিশীল স্বাভিমানী বিটিআৰ বিচাৰিছোঁ আৰু তাৰ বাবে আমাৰ চৰকাৰ কথাৰে নহয় আমাক বিৰোধ কৰা সকলকে বিপথে নাযাওঁ আমাৰ উত্তৰ হ'ব উন্নয়নৰ জৰিয়তে উন্নয়নৰ মাধ্যমতে আমি উত্তৰ দিম শান্তিৰ মাধ্যমতে উত্তৰ দিম আজি শান্তিৰ এই জয়যাত্ৰাটো চলি থাকক भारत माता की जय भारत माता की जय मैं तपन डेका डांगरिया मैं मेसेज दिबले अनुरोध करिছো বড়োলেণ্ড ট্ৰেড ইউনিয়নৰ প্ৰমুখ ভাই-ভনীসকল আপোনালোকৰ মাজত সংযোগ কৰিবলৈ পাই প্ৰচেষ্টা চলাই চৰকাৰ আৰু বড়ো জনজাতিক বড়োলেণ্ড অটোনমাছ কাউন্সিল ভাৰতত ৰাইজৰ আকাংক্ষা পূৰণ নোহোৱাত আমি আকৌ এটা বড়ো জনজাতিৰ সৰ্বাংগন উন্নয়ন নিশ্চিত কৰিবলৈ আৰু বড়ো ভাষাক সাংবিধানিক মৰ্যাদা দিবলৈ এইখিনি প্ৰচেষ্টা হাতত লোৱাৰ পিছতো আৰু কিছু কাম আমাৰ বাকী থাকি গৈছিল বড়োলেণ্ড অঞ্চলত উগ্ৰবাদৰ প্ৰভাৱে বড়োলেণ্ড অঞ্চলৰ জনগণক বাৰুকৈ প্ৰভাৱ পৰিছিল আৰু